Hey Rost, স্বাগতম জনাইছো মাই চেনেল বৰপেটীয়া ব্লগলৈ। হে ৰষ্ট, আজি মই নহয় দিয়ক, আজি চানি মানে মোৰ বৰপেটীয়া ব্লগছ ইউটিউব চেনেলটোত বৰ মজা লগা এটা ভিডিঅ' আগবঢ়াই দিব মোৰ ইউটিউব চেনেলৰ যোগেদি। মই আপোনালোকক দেখুৱাই আছোঁ, বেছি দেৰি নকৰে ভিডিঅ'টো চলক। নমস্কাৰ গাইজ, ৱেলকাম টু বৰপেটীয়া ব্লগ। তো গাইজ সকলোকে স্বাগতম জনাইছোঁ বৰপেটীয়া ব্লগলৈ। আজি মানে বিশেষকৈ মই হোষ্ট কৰিছোঁ এই ভিডিঅ'টো। মানে কি এই ভিডিঅ'টো যিটো ভিডিঅ' দেখুৱাম আপোনালোকক, এয়া আপোনাৰ এইটো আপোনাৰ মাছখোৱা ঘাটৰ হয়, লাচিতৰ প্ৰতিমূৰ্তি য'ত আছে। তো মই এই ভিডিঅ'টো কৰিছিলোঁ এবছৰ আগতে, এনেই আছিলে মোৰ পেন ড্ৰাইভত। তো আৰিয়ান ৰাবিক দেখুৱালোঁ ভিডিঅ'টো, তেখেতে ক'লে ভাল লাগিছে আৰু তেওঁ চেনেলত দিম বুলি ক'লে, মোৰ যথেষ্ট ভাল লাগিছে। তো গাইজ সকলোৱে চাওক ভিডিঅ'টো, ভাল পাব আৰু সকলোৱে বৰপেটীয়া ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোকে মোৰ অনুৰোধ থাকিল। তো গাইজ ছাপোৰ্ট কৰক আমাৰ আৰিয়ান ৰাব্বিক, যথেষ্টখিনি কষ্ট কৰিছে। আৰু গাইজ চাওক ভিডিঅ'টো, সকলোৱে বহুত ভাল লাগিব, কথা দিলোঁ। অ'কে গাইজ, থেংক ইউ। নমস্কাৰ বন্ধুসকল, চিৰচেনেহী মোৰ ভাষা জননী জয় আই অসম বুলি উপস্থিত হ'লোঁ আপোনালোকৰ মাজলৈ অশেষ মৰম চেনেহ আৰু ভালপোৱা বুটলিবলৈ ইউটিউব চেনেলৰ জৰিয়তে। সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। তো বন্ধুসকল, আজি মই উপস্থিত আছিলোঁ আমাৰ মাছখোৱাত অৱস্থিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, যি প্ৰতিমূৰ্তিয়ে সমগ্ৰ অসমৰে ঐক্য, ঐতিহ্য আৰু সাহসিকতাৰ নিদৰ্শন দিছে, বীৰত্বৰ প্ৰদৰ্শন কৰিছে। এই বীৰত্বৰ বিৰল নিদৰ্শন লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ ওচৰত মই আছোঁ আজি। এইখিনি ঠাই মোৰ খুবেই প্ৰিয়, আজি বুলিয়ে নহয় বহুত আগৰে পৰা। আৰু এইখিনি ঠাইলৈ প্ৰায় আহোঁ, ইয়াত মুকলি আকাশৰ তলত বহুখিনি সময় অতিবাহিত কৰোঁ, বহুত ভাল লাগে এইখিনি পৰিৱেশ। ইয়াত মহাবাহু ব্ৰহ্মপুত্ৰৰ যিটো মনোৰম সৌন্দৰ্য, একেবাৰে লেখত ল'বলগীয়া, দেহ মন জোৰ পৰি যোৱা এই পৰিস্থিতিৰ মাজত মোৰ খুবেই ভাল লাগে। তো মই এইফালে আহি আছিলোঁ বেলেগ এটা কামত, ভাবিলোঁ এবাৰ সোমাই যাওঁ। আৰু আহি যিটো দেখিলোঁ বহুত ভাল লাগিল, যথেষ্টখিনি সলনি হৈছে। মই বহুদিন পিছত আহিলোঁ আৰু মানে কেতিয়া এইবিলাক হ'ল মই গমকে নাপালোঁ, আৰু যথেষ্টখিনি ভাল লাগিছে। মানে এইখিনি ঠাই একেবাৰে পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে। সকলো মানুহ আহে সূৰ্যাস্ত চাবলৈ, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাবলৈ। ধুনীয়া এটা প্লেচ গঢ়ি তুলিছে অসম চৰকাৰে। এই ক্ষেত্ৰত অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনেকুৱা গঠনমূলক কাম আৰু চিন্তা চৰ্চাই আমাৰ অসমীয়াসকলক উৎসাহিত কৰে। তেনেদৰে আপোনালোকে ৰাইজৰ মৰম চেনেহ লৈ কাম কৰি যাওক, আমাৰো ভাল লাগিব, আমিও দেখুৱাবলৈ পাই সুখী হ'ম। তো বন্ধুসকল, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত অসমীয়া সমাজ ব্যৱস্থা আৰু সমাজ গাঁথনিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ সমাজ ব্যৱস্থাক, যিটো মানে ইয়াত পৰ্যটকসকল আহিব তেওঁলোকক দেখুওৱাৰ উদ্দেশ্যে অসমীয়া জীৱন ব্যৱস্থাৰ কিছুমান দৃশ্যৰাশি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। সেইফালে আছে আপোনাৰ অসমীয়াৰ আশ্ৰয়স্থলী, ঘৰ, কেনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা, জীৱন ব্যৱস্থাৰ ওপৰত ধুনীয়া এখন প্ৰতিচ্ছবি গঢ়ি তুলিছে। মই দেখুৱাই আছোঁ আপোনালোকক, অকণমান অপেক্ষা কৰক। তো গাইজ সকলোৱে চাই আছে কেনেকুৱা ধৰণৰ এটা সুন্দৰ পৰিৱেশ, খুব ভাল লগা এটা পৰিৱেশ। সেয়া চাওক, এয়া আমাৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তি কেনেকৈ গৌৰৱেৰে থিয় হৈ আছে এই বুঢ়ালুইতৰ বুকুত। তো অনুভৱ কৰিব পাৰিছে আপোনালোকে কেনেকুৱা এটা পৰিৱেশ। আপোনালোক নিশ্চয় আহিব ইয়ালৈ, বহুত সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিব। আৰু চাওক, এয়া আমাৰ অসমীয়াৰ মানে কি গৃহসজ্জাবোৰ ধুনীয়াকৈ সজাই তোলা হৈছে। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ কি সুন্দৰ। আৰু মানে কি বিশেষকৈ আহিব লাগে যিসকলে মানে ৰিলেশ্যনশ্বিপত আছে, সিহঁতৰ কাৰণে বেষ্ট। আৰু যিসকলে ছিংগল আছে সিহঁতে টেনশ্যন নল'ব দেই, সিহঁতে আহিব, ফ্ৰেণ্ডৰ লগত আহিব, আড্ডা দিব, বহুত ভাল পৰিৱেশ হয়, বহুত ভাল লাগিব। আৰু আমাৰ মৰমৰ আৰিয়ান ৰাব্বি চেনেল বৰপেটীয়া ব্লগ, তো সকলোৱে প্লিজ 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 ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰিয়ানৰ ভিডিঅ'বিলাক। যথেষ্ট কষ্ট কৰে ল'ৰাটোৱে। তো আজি মানে মোৰ এটা ভিডিঅ' বৰপেটীয়া ব্লগত মানে দিয়াত মই যথেষ্ট সুখী হৈছোঁ, আৰু আৰিয়ানক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তো সন্ধিয়াৰ সময়খিনি আজি বহুত মনোৰম হৈ উঠিল, বহুত ভাল লগা হৈ উঠিল। এই সুন্দৰ পৰিৱেশটোত সকলোবোৰ ভাল লগা হৈ উঠিল আৰু বহুত ভাল লাগিল। আৰু ভাল লাগিল আপোনালোকক দেখুৱাব পাৰিলোঁ। আপোনালোকে পাৰিলে আহিব ইয়ালৈ, খুব সুন্দৰ পৰিৱেশ হয়। সূৰ্যাস্তৰ মানে যিটো দৃশ্য সেইটো কেতিয়াও মিছ নকৰিব, অলপ সোনকালে আহিব ওলাই। আজি মই মিছ কৰিলোঁ, বাৰু কোনো কথা নাই, পিছত দেখুৱাম আপোনালোকক ইয়াৰ সূৰ্যাস্তৰ দৃশ্য।
হে গাইজ চাওক এয়া অষ্ট্ৰেলিয়া কিংবা নিউয়ৰ্ক এনেকুৱা ধৰণৰ দৃশ্য যেন লাগিছেনে কোৱাচোন গাইজ কমেণ্ট কৰি জনাব সকলো এই চিনটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই তলত লিখক ভাল লাগিছে আৰু মানে কি এয়া চাওক আমাৰ বীৰ লাচিত অসমীয়াৰ ধ্বজাবাহক এক শক্তি যি আমাৰ বুকুত জীয়াই তোলে জাতীয়তাবাদ আৰু গাইজ এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজতে আপুনি নিজকে বিচাৰি চাব নিজৰ মনটোক কেনেকুৱা এটা সুখানুভূতি লাভ কৰিব পাৰিব আপোনালোকে তো গাইজ চাই থাকক আৰু আগলৈ এয়া গাইজ মই আহিলোঁ ইয়াত আৰু গোটেইবিলাক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ নাজানো কেনেকুৱা হৈছে আৰু যদি ভাল হৈছে সকলোৱে জনাব কমেণ্ট কৰি আৰু সেয়া দেখিছে ন সেইখন নাওখন কেনেকৈ বুঢ়া লুইতৰ মাজেৰে আহি আছে তাত কিন্তু ধুনীয়া ধুনীয়া দেই মানে ভিতৰত সুবিধা আছে আহিলে গম পাব আপোনালোকে আৰু বিশেষকৈ এটা কথা কওঁ সকলোৱে বৰপেটীয়া ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব এইটো পাহৰি নাযাব দেই গাইজ সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে পাৰিলে আহিব ইয়ালৈ অতি মনোৰম দৃশ্য উপভোগ কৰিবলৈ সূৰ্যাস্তৰ দৃশ্য হওক বা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি হওক এনেকুৱা ধৰণৰ দৃশ্য চাবলৈ আহিব ইয়ালৈ খুব সুন্দৰ পৰিৱেশ একেবাৰে মন মুগ্ধ হৈ যোৱা আপুনি আহিলে নিশ্চয় গম পাব আৰু ক'ব লাগিব যে কি সুন্দৰ পৰিৱেশ বুলি ক'বলৈ আপুনি বাধ্য হৈ যাব মই এইটো নকওঁ বাধ্য হৈ যাব আপুনি ক'বলৈ আৰু নিজৰে মানে সন্ধিয়া এটা পাৰ কৰিবলৈ ইয়াতকৈ সুন্দৰ স্থান আৰু মই দ্বিতীয় নাই বুলি ভাবোঁ ঠিক তেনেদৰে যেনেকুৱা ইয়াত গাঁৱলীয়া সংস্কৃতিটো দাঙি ধৰিছে মই খুবেই আনন্দিত হৈ পৰিছোঁ গতিকে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বুকুলৈ অন্ধকাৰ নামি আহোঁতে পৰিৱেশটো আৰু মনোৰম হৈ উঠিছে গোটেই এক উজ্জ্বল জাকত জিলিকা পৰিৱেশ খুব সুন্দৰ এটা হেঙুলীয়া ৰহন সানি নৈৰ বুকুত ধুনীয়া পৰিস্থিতি মানে এটা পৰিৱেশৰ সৃষ্টি হৈছে কি সুন্দৰ দেখিবলৈ খুবেই ভাল মানে খুবেই সুন্দৰ মানে কি ক'ম আৰু যাক বৰ্ণনা দিবলৈ কোনো শব্দৰ অভাৱ হৈ পৰে ন ঠিক তেনেকুৱাই আৰু মানে বৰ্ণনা দিবলৈ খুবেই মানে কঠিন তো সেইফালে এখন নৌকা আছে আমাৰ শ্বিপ এখন মানে বিলাসী অত্যাধুনিক য'ত ডিস্কো মিউজিক খুব তীব্ৰভাৱে বাজি আছে আৰু সকলোৱে নৃত্য কৰি আছে চাগে ভিতৰত বাৰু মই তাৰপিছত ক'ব লগা হ'লে কি অসমত এনেকুৱা এটা পৰিৱেশ যিটো মই এনেকুৱা এখন বিদেশ লাগিছে যেন মই বিদেশতে আছোঁ অসমত নহয় তেনেকুৱা ধৰণৰ এটা পৰিৱেশ পাবলৈ খুবেই টান গুৱাহাটীত এনেকুৱা এটা পৰিৱেশ পাই মই সঁচাকৈ খুবেই আনন্দিত হৈ পৰিছোঁ খুব ভাল লাগিছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেশত থাকি এটা খুব মানে বেলেগ দেশত মানে এনেকুৱা ধৰণৰ চিন এটা যেন মানে এটা দৃশ্যমান হৈ উঠিছে ঠিক এনেদৰে সকলোৱে আহিব ইয়াত ফূৰ্তি তামাচা কৰিবলৈ খুবেই সুন্দৰ ঠাই ইয়াত আৰু কিছুমান ব্যৱস্থা আছে আপোনালোকক জনোৱা নাই মোৰ পিছফালে দেখিছে আপোনাৰ এই শ্বিপখন য'ত মানে ডিস্কো মিউজিক চলি আছে DJ মিউজিক তো আপুনি তাৰো মজা ল'ব পাৰে ইয়ালৈ আহিলে এইবুলি ভিতৰত খাদ্য সম্ভাৰ তেনেকুৱা আপোনাৰ সম্পূৰ্ণ মনোৰঞ্জনৰ ব্যৱস্থা ৰখা হৈছে ইয়াত প্ৰাকৃতিক পৰিৱেশকুলৰ লগতে তো আহিব পাৰে এনেকুৱা ধৰণৰ বস্তু দৰ্শন কৰিবলৈ বিশেষকৈ আপোনালোকে আহিব এই নিশাৰ সময়ত বীৰ লাচিতৰ প্ৰতিমূৰ্তিটো প্ৰত্যদৰ্শন কৰিবলৈ কিদৰে গৌৰৱেৰে থিয় হৈ আছে বুঢ়া লুইতৰ বুকুৰ মাজত পৰিৱেশটো উজ্জ্বল জাকজমক মানে আৰু কিছুদিন পূৰ্বে এনেকুৱা গোটেই গুৱাহাটীখনকে নকইনাৰ দৰে সজাই তুলিছিল কিন্তু তাৰ মাজতে দুৰ্ভাগ্যজনকভাৱে পৰিস্থিতি খুব হিংসাত্মক হৈ পৰাত মানে ৰাজহুৱা সম্পদ কিছুমানৰ অনিষ্ট হৈছে তো গতিকে এই বিষয়ে মই খুব দুখিত আৰু এনেকুৱা ধৰণৰ নিজৰ এটা পৰিৱেশত থাকি এখন মহানগৰত থাকি খুবেই আনন্দিত সকলো এনেকুৱা ধৰণৰ উন্নয়নকামী কাম হ'লে সূৰ্যাস্তৰ পিছৰ এই হেঙুলীয়া আভাত বিচাৰি পাওঁ মোৰ জীৱনৰ গানবোৰ আহিলে আহক জীৱনত হেজাৰ ধুমুহা আগবাঢ়ি যাম হাঁহি মুখে পাম জীৱনৰ নতুনত্ব বিচাৰি এই বুঢ়া লুইতৰ বুকুতে আজি জীৱনত হক দুখ শত সহস্ৰ সাহসেৰে আগবাঢ়ি যাম জীৱনৰ বাট কম মই সদায় জীৱন জিন্দাবাদ ধন্যবাদ
গতিকে যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, যিহেতু অসমৰে এটা পৰ্যটনস্থলী, তো সকলোৱে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো গতিকে সকলোকে বিদায় জনাই মই চানিয়ে ভিডিঅ'টি শেষ কৰিবলৈ ওলাইছোঁ। জয় আই অসম।